Hello everyone, আজি মোৰ এজনী প্ৰিয় ষ্টুডেন্ট অনামিকা দাস। অনামিকা ওলা আছোন স্কুলত দুটি চেপ্টাৰতে পঢ়াইছে নে? পঢ়াইছে। এই অংকটো কৰিব পাৰিম নে? 36 কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে। এটা বুজাই দিয়ক। এটা বুজাই দিব লাগে ন? এটা বুজাই দিছো, নেক্সট এটা নিজে কৰিব লাগিব। হ'ব? চাই লওক। এতিয়া কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডত নিব লাগে, বহুত দীঘলীয়া এটা প্ৰচেছ আছে। সেইটো নাজানিলেও হ'ব। বৰ্তমান এটা ভগ্নাংশ মনত ৰাখিলে হ'ল 5/18। এই ভগ্নাংশটো মনত ৰাখিব লাগিব আৰু চাব লাগিব যে সৰু এককক নিম নে ডাঙৰ এককক নিম। এতিয়া কিলোমিটাৰৰ পৰা আমি মিটাৰলৈ নিম। কিলোমিটাৰ ডাঙৰ নে মিটাৰ ডাঙৰ? কিলোমিটাৰ। কিলোমিটাৰ ডাঙৰ। আমি মিটাৰ মানে সৰু এককলৈ নিম, গতিকে এই সৰু সংখ্যাটো ওপৰত থাকিব, 5টো ওপৰত থাকিব। যদি ইন কেছ কিলোমিটাৰটো এইখিনিত থাকে, কিলোমিটাৰটো যদি এইখিনিত থাকে, এফালে যদি মিটাৰটো থাকে, ডাঙৰ এককত নিলে এই ডাঙৰ সংখ্যাটো ওপৰত থাকিব। বুজি পাইছো নে? যদি ডাঙৰ এককত নিব লাগে ডাঙৰ সংখ্যাটো ওপৰত থাকিব, যদি সৰু এককত নিব লাগে সৰু সংখ্যাটো ওপৰত থাকিব, ওপৰত থাকিব। এতিয়া এইটো কি আছে? মিটাৰত নিব লাগে। মিটাৰটো ডাঙৰ নে সৰু? সৰু। সৰু, গতিকে যিটো সৰু সংখ্যা সেইটো ওপৰত থাকিব। আৰু ভগ্নাংশটো আমাৰ মনত ৰাখিব লাগিব। সলিউশনটো এনেকুৱা ধৰণে হ'ব, সৰু সংখ্যাটো 5 আৰু ডাঙৰ সংখ্যাটো কিয় দিছো 5টোৰ ওপৰত? কাৰণ আমি সৰু এককলৈ নিম। হৈছে? এতিয়া চাম কাটাকুটি যায় নে নাই। মিটাৰ পাৰ ছেকেণ্ড, এইটো মিটাৰ পাৰ ছেকেণ্ড আমি ইয়াত লিখি ল'ব লাগিব। 18 আৰু 36 কেইবাৰ যাব? দুবাৰ। 2 5 গুণ 10। 10 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া এনেকুৱা আৰু এটা সেম কুৱেশ্যন আছে, নিজে কৰিব লাগিব। এইটো কুৱেশ্যন এইটো নিজে কৰাচোন। প্ৰশ্নটো এবাৰ চাই লোৱাচোন। ক'লে নিব দিছে? ডাঙৰ এককত নিব দিছে নে সৰু এককত নিব দিছে? ডাঙৰ এককত। কৰা এতিয়া। এনেকুৱা ধৰণৰ অংক আহিলে পাৰিম নে? গতিকে আপোনালোকে যদি এনেকে শিকিব বিচাৰে এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।